ভাৰতীয় ক্ৰিকেট আৰু লতা মংগেশকাৰৰ মাজত আছে এক অনবদ্য সম্পৰ্ক। সদ্য সমাপ্ত টি20 বিশ্বকাপ বিজয়ী ভাৰতীয় ক্ৰিকেট দলটো BCCI 125 কোটি টকাৰে পুৰস্কৃত কৰিছে। কিন্তু 1983 চনৰ যেটো প্ৰথম বিশ্বকাপ বিজয়ী দল আছিল ভাৰতীয় বিজয়ী দল, সেই দলটিক টকাৰে পুৰস্কৃত কৰিবলৈ BCCIৰ হাতত কোনো টকা নাছিল। সেই সময়ত লতা মংগেশকাৰে সেই বিজয়ী দলটিক 20 লাখ টকাৰে পুৰস্কৃত কৰি BCCIৰ সন্মান ৰক্ষা কৰিছে। কিন্তু কেনেকৈ এই কাহিনীৰ ইতিহাস বিচাৰি আমি উভতি যাব লাগিব 1983 চনৰ লৰ্ডছলৈ। Morning everyone, and a great sight here as well as it is at Wimbledon. 1983 চনৰ 25 জুন তাৰিখে ইংলেণ্ডৰ প্ৰখ্যাত ষ্টেডিয়াম লৰ্ডছত অনুষ্ঠিত হৈ আছিল সেই ফাইনেল খেলখন। এই খেলখনত ভাৰতীয় দলৰ সম্মুখ সমৰত আছিল সেই সময়ৰ ক্ৰিকেট বিশ্বৰ অপ্ৰতিৰোধ দল ৱেষ্ট ইণ্ডিজ, যেটো দলত আছিল ফিব ৰিচাৰ্ডছ, ক্লাইভ লয়েড, মাইকেল হল্ডিঙৰ নিচিনা খেলুৱৈ। আৰু সেই কাৰণে ভাৰতীয় দলটোক লৈ কোনেও আশা কৰা নাছিল যে সেই খেলখনত জয়ী হ'ব পাৰিব। কিন্তু সকলোকে আচৰিত কৰি প্ৰথমবাৰৰ বাবে ভাৰতীয় দলটোৱে হাতত তুলি লৈছিল বিশ্ব চেম্পিয়নৰ খিতাপ। এইখিনিলৈকে সকলো ঠিকেই আছিল। ভাৰতীয় ক্ৰিকেট দলটোৱে বিশ্বকাপ ট্ৰফি লৈ দেশৰ মাটিলৈ উভতি আহিল। সকলোৱে প্ৰশংসা কৰিলে। কপিল দেৱ, শ্ৰীকান্ত, ৰজাৰ বিন্নী আদিৰ দৰে খেলুৱৈ ৰাতিৰ ভিতৰতে হিৰো হৈ পৰিল। কিন্তু ইয়াতে এটা সমস্যা আহি পৰিল। BCCIয়ে এই দলটোক কেনেকৈ সন্মান জনাব বা পুৰস্কৃত কৰিব কেনেকৈ? দেশৰ মাটিত এটা আড়ম্বৰপূৰ্ণ অনুষ্ঠান কৰিবলৈ হ'লে বহুত টকাৰ প্ৰয়োজন। কিন্তু সেই সময়ত BCCIৰ হাতত টকা নাছিলে। আনহাতে লতা মংগেশকাৰ সংগীতৰ লগতে সমানেই ক্ৰিকেটৰো অনুৰাগী আছিল। তেওঁ লৰ্ডছৰ ষ্টেডিয়ামৰ কাষতে এটি ঘৰ ক্ৰয় কৰিছিল, মানে যিটো ঘৰৰ বেলকনিৰ পৰা তেওঁ বিশ্বকাপৰ ফাইনেল খেলখন উপভোগ কৰিছিল। 1983 চনৰ বিশ্বকাপ জয়ৰ পিছত BCCIৰ হাতত যিখিনি টকা আছিল, সেই টকাৰে প্ৰতিগৰাকী খেলুৱৈক মাত্ৰ 25,000 টকাকৈ দিব পৰা সম্ভৱ আছিলে। কিন্তু ভাবি চাওকচোন, আজিৰ ডেটত BCCIয়ে প্ৰতিগৰাকী বিশ্বকাপ জয়ী খেলুৱৈক দি আছে 5 কোটি টকা, আৰু সেই সময়ত মাত্ৰ 25,000 টকা। সেই সময়ৰ BCCIৰ অধিকাৰী তথা প্ৰাক্তন ক্ৰিকেটাৰ ৰাজ সিং ডুংগাৰপুৰে লতা মংগেশকাৰৰ পৰা এটা সহায় বিচাৰিছিল আৰু দিল্লীত এটা সংগীতানুষ্ঠান কৰাৰ প্ৰস্তাৱ আগবঢ়াইছিল। লতা মংগেশকাৰে এই প্ৰস্তাৱটিক একেবাৰতে সমৰ্থন জনাই 1983 চনৰ 17 আগষ্ট তাৰিখে দিল্লীত এক সংগীতানুষ্ঠানৰ আয়োজন কৰে। আৰু এই অনুষ্ঠানত তেওঁৰ সহযোগী শিল্পী হিচাপত আছিলে সুৰেশ ৱাডেকাৰ আৰু নীতিন মুকেশ। এই অনুষ্ঠানটিৰ পৰা টিকেটৰ মূল্যৰ বিনিময়ত লতা মংগেশকাৰে লাভ কৰিছিল সম্পূৰ্ণ 20 লাখ টকা। এই 20 লাখ টকাৰ পৰা তেওঁ এটকাও নলৈ সেই সময়ৰ যেটো বিশ্বকাপ জয়ী দল আছিলে সেই দলক সেই টকাৰে সন্মানিত কৰে আৰু পুৰস্কৃত কৰে। আৰু এই পুৰস্কাৰৰ ফলত প্ৰতিগৰাকী খেলুৱৈ পাইছিলে 1 লাখ টকাকৈ। এই অনুষ্ঠানত লতা মংগেশকাৰৰ ভাতৃ পণ্ডিত হৃদয়নাথ মংগেশকাৰে কম্পোজ কৰা ভাৰত বিশ্ব বিজেতা শীৰ্ষক গীতটি প্ৰতিগৰাকী খেলুৱৈ মঞ্চত পৰিৱেশন কৰিছিল। BCCIৰ এই দুৰ্যোগৰ সময়ত লতা মংগেশকাৰে যি ধৰণে সহায় কৰিলে, এই সহায়ৰ প্ৰতি সন্মান জনাই BCCIয়ে লতা মংগেশকাৰলৈ এক সুবিধা আগবঢ়াইছিল। আৰু এই সুবিধা আছিলে ভাৰতীয় দলৰ যিমানবোৰ মেচ হয় সকলোবোৰ মেচত লতা মংগেশকাৰক ফ্ৰী পাছ দিয়া হৈছিলে। কিন্তু লতা মংগেশকাৰে এদিনো এই সুবিধা গ্ৰহণ নকৰিলে। BCCIয়ে আজিৰ তাৰিখত পৃথিৱীৰ ভিতৰতে ধনী ক্ৰিকেট বোৰ্ড যদিও সেই সময়ত লতা মংগেশকাৰে BCCIৰ সন্মান ৰক্ষা কৰিছিল। সেই মহান মনৰ মহান শিল্পীগৰাকীক মোৰ তৰফৰ পৰাও এক শ্ৰদ্ধা জনাই আজিলৈ বিদায় লৈছোঁ। ধন্যবাদ।